কি বৰুৱা আপোনাক মঞ্চত বিচাৰি ভালে আছে মই এনে সুধিছো এই মই এনে চিৰিয়েলত দেখা নিচিনা অলপ ডেকা কোলাটো হয় মায়ে যি বনাই চব দিয়েছে অলপ ডেকা নে কিবা চিৰিয়েলত ডেকা ডেকা লাগে নেকি ডাঙৰ ডাঙৰ লাগে নে নালাগে মই মানে যি মানুহ কেইঘৰত সোমালো বা যাক যাক লগ পাইছো এনেকে বন্ধু মাক বা এনেকে বৈ চাহ পানী খাইছো চবেই মোক কৈছে আপুনি দেখোন চিৰিয়েলত দেখাতকে ডেকা মোক ভালো লাগিছে ন কিছুমান এক্টৰক কৈ এনেকুৱা হয় চিৰিয়েলত দেখি ইমান ভাল লাগে পিছত লগ পালে ভাল নালাগে হয়নে বাৰু ভালকে কিবা কথা চথাও নাপালে এনেকুৱা কৈ থাকে মই আকৌ টিভিতকে ভাল বুলি কৈছে ধুনীয়া বুলি কৈছে ইয়ং বুলি কৈছে মই পস্তাইছো বিশ্বাস কৰোঁ মই বেছি সোনকালে বিয়া পাতিব ওই জিনজিলি ময়না আমরে দিনতে ও জিনজিলি ময়না আমে মুলিয়ালে ও জিনজিলি ময়না ও ময়না এই কথালে পেলালে প্ৰেছাৰ যদি হাই হৈ থাকে ঘৈণীৰ লগত কথা পাতিব তেতিয়া প্ৰেছাৰটো ল' হ'ব বাচি থাকিব কিন্তু যদি প্ৰেছাৰ ল' হৈ থাকে ভুলতো ঘৈণীৰ লগত কথা নাপাতিব ফুলখানিৰ লগত কথা পাতিব প্ৰেছাৰটো হাই যিকেইটা শব্দ আমি এই চাৰিআলিয়ে তিনিআলিয়ে শুনি থাকোঁ সেইকেইটাকে ফুল কনফিডেঞ্চত কৈ দিয়া হয় যিটো ক'বলৈ আমি ভয় পাত দিয়াটো এনেকৈ বাকী একো ধোঁৱা হৈ যায় কাণো গৰম হৈ যায় কি কয় একো বুজি নাপাওঁ বলিউডৰ এক্টৰ পাইছোঁ আদি হুছেইনক পাইছোঁ জুবিন দাৰ যিটো হোটেলৰ ৰুমত আছিল সেইটো গোটেই বেচিন মানে পানী দি ফুল হৈ গ'ল ৰাতি শ্বুটিঙৰ পিছত গৈ বাবাই কৈছে চোৱাচোন চিধাৰ মতে কাপোৰে যে আপুনি এইটোৱে ঠিক কৰোঁ চোৱাচোন গলি শুই দিলে দাদা শুই দিলে এইটো বেয়া নোপোৱা যে কৈ দিবা নেকি ৰিচিপশ্যনত মইতো গৰমতে নামি আহিলোঁ হ'ব বা এইটো কি কথা আমি এতিয়া অনুষ্ঠান কৰি পেলাই যাওঁ আমাক জানো হোটেলত ৰখা নাই কিবা প্ৰব্লেম হ'লেতো আমি নামি যাওঁ ন কৈ দিওঁ গৰমকে নামি আহি 2 তলা 3 তলা লণ্ডন UK নামি আহি পেলাই যেতিয়া তল পাইছোঁ তেতিয়া মই খাই দিওঁ 7 ফুটমান ওখ ছোৱালী এজনীকে বগা মোকে বগা আৰু মই নামি গৈ ভাবিছোঁ সেই প্ৰভু মই কি বুজাম এজনীক তথাপি মান সন্মানৰ কথা আছে দিয়কচোন গৈ মামাহঁতে ভাবি এইটো ইংৰাজীত ইমান অলগত মানে নামি গৈ এনেই এটা মুচলত ৰৈছোঁ আৰু যে স্মাৰ্ট মানুহ এটা দিছোঁ তাক যে এক্সকিউজ মি মই গৈ কাণো গৰম হৈ এনেই what happened? Well, yeah, I want to set up there, Zubindar's room 503. The bathroom basin is full of water. Please, you may go and please. It's what keep clean up, nahi someone ingase bisari kuche pichhle fafa koi pelase maha mathale na তাই যেনিবা বেছি কামত পঠাই ৰাতিপুৱা চাফা কৰিছে মোক গৈ মাবা ঠিক আছে কৈছে তুমি এনেই কৈ থাকা ইংৰাজী নাজানা তুমি যদি নাজানা কেনেকৈ এইটো কাম কৰিলে মই মনত আহিবলৈ কৃষ্ণ নহয় মায়ে বোলে যি বনাই চব দেৰি যায় কিনো কথাটো বুজিয়ে নাপালোঁ পাই মায়ে জানো মোক বনোৱা নাই সেইকাৰণে দি যোৱা কালাৰৰ দি গ'লে কি হয় এইটো কালাৰ নহয় জানো এতিয়া মানুহবোৰে বেয়া নাপাবলৈ কয় নাই তেনেকৈ নক'বা কিয় নিজকে ক'লা বুলি ভাবা হেই তুমি ক'লা নহয়তো তুমি মাগুৰ গৰম মই আকৌ মনতে ভাবোঁ মাগুৰটো বা ক'ৰ ফিচাৰীৰ নে খালৰ বা একদম মনত উৎসাহ দিবলৈ দিয়ে তথাপি গৰমটোলৈ একো কথা নহয় নে বিয়া বাৰু পাতিলোঁ ল'ৰা ছোৱালী ডাঙৰ হ'ল এতিয়াও দুয়েকে আৰু কি আছে হয়নে এটা কেকেটোনো কেনেকৈ চিনি পালে গোটেই ৰঙে বৰণেহে চিনি পালে মোকতো মৰিগাঁও পুলিচ এটাই কৈছে মই বোলে পুলিচ কালাৰৰ পুলিচৰ বোলে ৰং এনেকুৱা হয় আজিকালি চানবাৰ্ণ হৈ থাকে হয় নাই এতিয়া মহিলাসকল ডেকাসকল যিবোৰ ধুনীয়া সেইবোৰ ওলাই গ'লে কিমান ক্লিন হৈ যায় আমাৰতো বেপাৰ নাই
চানবাৰ লৈ আমাৰ কথা নাই আমি জন্মৰে চানবাৰ ওলাই গ'লে হ'ল খালি হয় নাই তথাপি এইটো মৰম লগা হয় নাই আছেনে গছটো অকণমান মৰম লগা একে নাই নেকি আছে আছে সেইকাৰণে বজালে ভালকে বজাব চবে জোৰকে এটা দিয়ক চৰাই পোহনীয়া পোৱালি দেখা ধুনীয়াকৈ ছোৱালী জানানী দিবা ঠাই অন্তৰৰ মাজত জানানী দিবা ঠাই অন্তৰৰ মাজত থেংক ইউ কৈ যায়গৈ হ'লে আহি যায় 22-23 বছৰ আমি পাইছোঁ এই তুমি নাচনি এতিয়া যে গাব কাষলে অকণমান মৰম কৰোঁ এই মই বিচাৰিছোঁ সুগন্ধি ঐ গোলাপ ফুল ইয়াত পুথি পঢ়িছোঁ পলাগি যাবলৈ এই অন্তৰে জানানে নিবিচাৰে জাতি কৈ যান একেটা বিল্ডিঙকে কিমান ৰং কৰি থাকিব বেহাৰবাৰীত যে এটা চাউথ ইণ্ডিয়ান এটা ওলাইছিলোঁ অকণমান কৈ দিওঁ মানে ক'ৰবাত কৈছোঁ ইয়াতো কওঁ ইলে I'm a non-dependent servant of Swami here. And Andar the Puluma, Nindur Katakalama. Mazanu give up the passes. Mazanu, why was it on a bloody visitor? Okay, the Harbury outpost of Mohone Kolu, Mohana Punakana Hapa had conducted. I will tell us a more motivation. Thank you, tomorrow I keep it. I had a hat conduct. মুখ হাতখন ডাঙৰ মুখ কোনে কোনে বেয়া পায় থ্যাংক ইউ বহুত বহুত ধন্যবাদ ওই টিপটপ এইটো কিন্তু চাপৰি বজাব লাগিব কাৰণ তুমি বেয়া লাগে সামৰি মাৰিছে নাই এনেই বজাব নালাগে এইটো ল'ব তোমাৰ মাজনী টিপটপ দেখিলে আহোঁ বুলি নকবা মাজনী